Ôi con Pitu Ai ơi, দেউ ai ơi আয়ো পাতানকে দিম ঐ শুন মই সেই হলি চুকৰ নাম খাব পৰা আহোগৈ তই আকৌ মই ঘৰত নাই বুলি ভাবি পিলিং পালাং কৰি নাথাকিবি নাথাকো ঘৰতে থাকিবি দেই আৰু এটা কথা ঘৰৰ বস্তু জাক তাক নিদিবি তোৰ আকৌ হাতখন পানীতকৈও কোমল নহয় ai ơi নিদু দেউ নিদু মই আহিলো ai ơi Ô Đều Đều Ô Đều Đều ơi Con Peter Ô con Peter নাই nhớ কি ইমান চিঞৰি আছো তই শুনাই নাই নি শুনিছো ওলাই আহিলো ন কি কৰি থাক ন ভিতৰত কামতে আৰু মই কাম কৰা মানুহ কামতে আছো আৰু হয় নি হেৰি নহয় মই এটা বৰ বিপদত পৰিলো বুজিছ কওকচোন এই আমাৰ ঘৰলৈ সন্ধিয়া আলহী অহা কথা মানে কি হ'ল আমাৰ ব্লেংকেট এখনহে আলহী আহিব এতিয়া মাটি বালিয়ে পৰি থাকিলেও ব্লেংকেট এখন দৰকাৰ হ'ব তহঁতৰ ঘৰত ব্লেংকেটবোৰ আছে নহয় নাই নহয় আমাৰ ঘৰত কেলে আছে তই মিছা কথা কৈছ নাই আমাৰ ঘৰত ব্লেংকেট নাই নহয় এই এখন কেলে এইখন নহয় নি এইখন তই আকৌ নাই নাই কৈছ এইখন দেখা নাই মেলা আছে এইখন নহয় নি হ'ব নিব নোৱাৰি এই পাৰি কেলে নোৱাৰি হ'ব তোক কাইলৈ দি থৈ যাম তই দেউক কবি মই ৰাতিপুৱা আহি দি যাম তোক দেই con Pitu আহি পালোহি পাই ঐ বৰ ভাগৰ লাগি আহিছে তপনাখন মাৰি দেহি ঐ কন পিটু ক'ত মৰিলি গ'ল পাই ঐ বৰ ভাগৰ লাগি আহিছে এই বেগটোত অলপ মাহ প্ৰসাদ সোমাই আছে উলিয়াই থৈ গৈ যা ঐ কোনোবা আহিছিল নেকি আহিছিলে কোন আহিছিলে আমাৰ সেই বিকাশ যে বিকাশ আহিছিলে কেলে আহিছিলে কেলে মানে সিহঁতৰ ঘৰত বোলে কোনোবা আলহী আহিছে সিহঁতৰ কম্বল নাই এখনে কম্বল আছে সেইকাৰণে আমাৰ আপুনি যে সেই দানত যে পাই আহিছিলে এই চকল ৰঙা ফুল থকা কম্বলখন সেইখন লৈ গুচি গ'ল কি কম্বলখন বিকাশে লৈ গুচি গ'ল হয় ঐ গৰু তই নাই বুলি ক'ব নোৱাৰিলি মই কৈছিলো নহয় নাই বুলি কি বুলি কৈছিলি মই আমাৰ কম্বল নাই বুলি ক'লো তই খাই দিলি বুজিছ তই ক'ব লাগিছিল তাক যে কম্বলখন আমাৰ পুৰণা হ'ল গোটেইখন মুঠ গোন্ধাই নোমবোৰ এডালকে ছিগি থাকে ৰাতি হাঁচিও আহিব পাৰে ঐ গৰু এইটোত একো নাই এনেই খুৱাই বৈ ৰাখিছো তোক কি কৰা যায় এতিয়া হেৰি দেউ হ'ব মই এতিয়া বুজিলো এতিয়া যদি কোনোবাই কিবা বস্তু বিচাৰি আহে মই সেই তেনেকে কৈ দিম কম কৃষ্ণ ঐ কন পিটু কি কৰি আছ তই অকমান বাঁহৰ কাম অলপ কি কৰি থাক মই এই বিমলৰ ঘৰৰ পৰা আহো বুজিছ মই খোজেৰে যাওঁ চাইকেলখন নিনিও মই পটকে এই অকনমান কিবা চোৱা এভাগ আছে তাকে অকমান এই নিয়মটো কৰি থৈ আহো তই আকৌ সেই শুন যি কৈ নাথাকিবি আৰু তই কোনোবা আহিলে মানে কিবা কিবি বস্তুবোৰ নিদিবি গৰু আগতে যে কম্বলখন দি দিছিলি তেনেকে কিবা এটা সজাই মেলি কৈ থবি আৰু মুঠতে নাই বুলি কৈ হ'ব মই কৈ দিম মই তেনেকে মুঠতে নাই হ'ব আপুনি যেনেকে কৈছিলে মই তেনেকেই কম পাহৰি নাযাবি নাপাহৰো মই আহিলো
কনপিটাও এইটো কনপিটাও বিমল কাই আয়ৈ এই ইমান চিঞৰিছো কি কৰি আছ মই সেই বাৰীৰ পিছফালে অকমান কাম লগাই আছিলো এক কাম বাৰু লগাবি শুনচোন এই বৰ বিপদ এটাত পৰি আহিলো নহয় এই তইতো জানই আমাৰ সেই কাৰেণ্টটো কাটি দিলে এই গধূলিকে আকৌ আজি সেই আলহী অহাৰ কথা এই গধূলি যদি কেনেবাকে কাৰেণ্টটো কাটি দিয়ে কেনেকুৱা মুস্কিল হ'ব তই ভাবচোন হেৰি কৰ এই তহঁতৰ ঘৰ লেম্পটো দেচোন মই কালিলৈ আহি ৰাতিপুৱাই মই দি যাম নহয় লেম্প নাই নহয় লেম্প নাই এই তহঁতৰ ঘৰত লেম্প আহিলে মই জ্বলি থকা দেখো 2-3টা লেম্প নাই লেম্প নাই কেলে নাই লেম্প তহঁতৰ ঘৰত মই দেখিছো নহয় এই লেম্পটো মানে আমাৰ পুৰণি হৈ গ'ল নহয় পুৰণি হ'ব দে জ্বলিলে হ'ল নাই সেইটো নহ'ব কেনেকে নহ'ব লেম্পটো পুৰণি হৈ গ'ল পুৰণি হ'লেও হ'ব দে এই নহয় লেম্পটো মানে নোমবিলাক ছিগি গ'ল লেম্পটোৰ নোমবিলাক ছিগি গ'ল লেম্পৰ নোম এই তই মিছা কথা কৈছ আৰু সেইটো গাত ল'ব নোৱাৰি নহয় সেইটো বিৰাট মুঠ গোন্ধাই এই লেম্পটো গাত ল'বলৈ নালাগে নে জ্বলাব নালাগে গৰু নহয় এই আছে মই দেখিছো আহা মই নিজে দেখিছো বিমল কাই এইটো লেম্প নহয় এইটো শুনিছা মোৰ বহুত গোন্ধাইছে মই তই দেউক কবি কাইলৈ মই লেম্পটো দি যাম বুজিছ নাই হ'ব আহিছো কনপিটো আয়ৈ দেউ কন ধৰ ঐ বৰ ভাগৰ লাগিল এই কোনোবা আহিছিল নেকি মোক বিচাৰি আয়ৈ আহিছিলে কোন আহিছিলে আমাৰ সেই বিমল কাই যে গাঁও চুক এইটো হাতখন বৰ লৰ নহয় বস্তুবোৰ ঠিকে আছে নাই বস্তুবোৰ ঠিকে মানে কিবা বিচাৰি আহিছিল নি বিচাৰিছিলে কি বিচাৰিছিলে লেম্পটো তই নাই বুলি কলি নাই বুলি কৈছিলো কলি ভালে কলি মই মানে নাই বুলি ক'লো তাৰপিছত এই দুজবাছ লৈ গ'ল মানে ঐ তোক মই শিকাই থৈ যোৱা নাছিলো তই ক'ব নোৱাৰিলি লেম্পটো নাই বুলি মই ক'লো নহয় কি বুলি ক'লি আপুনি কোৱা নিচিনা ক'লো আমাৰ লেম্পটো পুৰণি হ'ল লেম্পটো লোমবিলাক ছিগি গ'ল লেম্পটো গাত ল'ব নোৱাৰি গোটেই মুঠ গোন্ধাই মই তেনেকে ক'লো আপুনি যেনেকে কৈছিলে মই তেনেকে কৈ দিলো দিন কাটৌকে আছৰ সেই লেম্পনো বাৰু মুঠ গোন্ধাই নে তই ক'ব নোৱাৰিলি নে যে লেম্পটো পুৰণি হ'ল চিমনিটো ভাগিলে তলখন মামৰে ধৰিলে পোকে তেল পৰি থাকে সেই কথা তই কৈ দিব নোৱাৰিলি এইবাৰ পৰা যদি কোনোবাই বস্তু বিচাৰি আহে মই একদম আপুনি কোৱা নিচিনাই কম এইবাৰ ইয়াক এতিয়া মই ক'ত বিচাৰি যাওঁ মানুহ নাই নেকি কনপিটো ক'ত মৰিলিগে ওলাই আছোন অথনিৰ পৰা চিঞৰি আছো ক'ত মৰি আছিলি ভিতৰতে কাম বন থাকে নহয় মোৰ কাম বন থাকে হেৰি নহয় খোৱা বোৱা কৰিলি খোৱা বোৱা নাই খোৱা বোৱা কোৱা নাই গা মূৰবোৰ ঠিকে আছে গা মোৰ নাই গা মূৰ ঠিকে নাই এইটো ইমান ধুনীয়া চেহেৰাটো গা মূৰ ঠিক নাই বুলি ক'ব লাগিছে হেৰি নহয় এই দেও আছে নহয় আছে নাই দেও নাই ক'ত গ'ল দেউ আছে মানে দেউ হেৰি পূজা চূজা কৰিবলৈ গৈছে দেউ নহ'ব নাই নহয় হেৰি মোৰ মানে সেই চোৱাই পোৱা মানে কাম এভাগি আছিলে দেউক দৰকাৰ হৈছিলে সকাম কৰিব লাগে দেউ আছে দেউ মানে যাব নোৱাৰে কি হ'ল বেমাৰ আজাৰ হৈছে নেকি নহয় আমাৰ দেউ একেবাৰে পুৰণি হৈ গ'ল যে বয়স হৈছে পুৰণি হৈ গ'ল আৰু দেউ মানে চিমনিটো ভাগি থাকিলে হেণ্ডেলডাল একদম লক ফক কৰি আছে আৰু সেই বহুৱা কমোৱাটো সেইটো কামেই নকৰে একেবাৰে আৰু আপোনাৰ সেই গোটেই নোমবিলাক এৰাই গ'ল নহয় দেউ দেউ নোমবিলাক এৰাই গ'ল আৰু সেইটো আপোনাৰ হেৰি নহয় আপোনাৰ সেই গাত ল'ব নোৱাৰি নহয় গোটেই মুঠ গোন্ধাই মানে আমাৰ দেউ এই তলিখন একেবাৰে মামৰে খাই গ'ল খালে তাতে ফুটা এটা ওলাই গ'ল একদম তেল নহয় পি পিকে তেল লিক কৰি থাকে